गौरीशनि 3 नं बालाबारि गामियाव गोदानै लुफुंनाय कमिउनिटि न' बेखेवदों। बर' हारिनि नेमखान्थि बायदि बाथौ आरज गाबनानै हाबाफारिखौ बेखेवनाय जायो। तामुलपुर जिल्लानि सिङाव थानाय गौरीशनि 3 नं बालाबारि गामियाव 2023-24 नि रां बावजाजों 17 लाख रांनि कमिउनिटि न' लुफुंनायखौ दिनै बेखेवनानै होबाय। गोबाव समनिफ्रायनो 3 नं बालाबारि गामियाव बायदि बायदि जथुम्मा खुंनायाव गोबां अखा बांखाजों जेंनायाव गोग्लैनो गोनां जायोमोन। नाथाय दायो दानि प्रमद बर'नि दैदेननाय खुंथाय सरकारा बे कमिउनिटि न'खौ लुफुंनानै होफैबाय। बे हाबाफारियावनो गाहाय आलासि महरै बाहागो लानानै गिबि लाइ खुन्थियाखौ गायसननानै होयो गौरीशर ब्लक TLCCनि मासिगिरि रमेन बर'जों लोगोसे इउपिपिएल दलनि बायदि बायदि बिबानाव थानाय दैदेनगिरि बिथांमोनजों लोगोसे 3 नं बालाबारि गामिनि रायजो राजा बिथांमोनाबो बाहागो लानानै हाबाफारिखौ जाफुंसारहोयो। बे हाबाफारियाव बाहागो लानानै बेखेवनानै होयो 30 नं गौरीशर बियाबनि MCLA पवित्र कुमार बर' बिथाङा आरो गौरीशर नोगोर खुंथायनि मासिगिरि कृष्ण दास स्वर्गियारि उत्तर बेतना जौसिन गेजेरारि फरायसालिनि बारग' गोरायुं बरुवाकान्त ब्रह्मजों लोगोसे इउपिपिएल दलनि बायदि बायदि बिबानाव थानाय दैदेनगिरि बिथांमोनजों लोगोसे 3 नं बालाबारि गामिनि रायजो राजा बिथांमोनाबो बाहागो लानानै हाबाफारिखौ जाफुंसारहोयो। खुलुमबाय। আজি আমাৰ গৌৰীশৰ সমষ্টিৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ 3 নম্বৰ বালাবাৰী গাঁৱৰ সংঘৰ প্ৰাংগণত PNRD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি 16 লাখ টকা পাব পাৰিছোঁ। এই 16 লাখ টকাৰে অডিটৰিয়াম হল হিচাপে নিৰ্মাণ কৰা হৈছে। আজি এই অডিটৰিয়াম হলটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কাৰ্যসূচী আছিলে। এই উদ্বোধনী কাৰ্যসূচী মোক উদ্বোধন কৰাৰ কাৰণে মোক মাতিছিল আৰু ঠিক হিচাপে আমাৰ কেন্দ্ৰীয় কমিটিৰ ইউথ বডিৰ সন্মানীয় অন্যতম সম্পাদক তথা আমাৰ কোঅৰ্ডিনেটৰ গৌৰীশৰ সমষ্টিৰ প্ৰমিত স্বৰ্গীয়াৰী ডাঙৰীয়া আছে। আমাৰ চেন্ট্ৰেল CWC নেতাবিলাকে আছে। ব্লক কমিটিৰ উপ সভাপতি দীপেন নাৰ্জাৰীৰ সমন্বিতে ব্লক কমিটিৰ বিভিন্ন নেতা বন্ধুসকলে আছে আৰু সেই কামখিনি আমাৰ সেই সমাজৰে এজন নেতা বুলি ক'ব লাগিব, যুৱ নেতা, আমাৰ জিলা যুৱ শাখাৰ উপ সভাপতি মাননীয় সদানন্দ ডাঙৰীয়াৰ নেতৃত্বত এই ঘৰখন নিৰ্মাণ কৰা হৈছে। মই খুবেই ভাল লাগিছে। গোটেই দৰ্জা খিৰিকী মঞ্চ হলখিনি কমেও 150 মানুহ বহি মিটিং কৰিব পৰা এটা সুবিধা পাইছোঁ। ৰাইজেও খুবেই আনন্দ পাইছে আৰু এই হিচাপে আজিৰ দিনটোত BTR চৰকাৰ প্ৰমদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে গৌৰীশৰৰ উন্নয়নৰ ক্ষেত্ৰত দিশত যথেষ্ট কাম হোৱা বুলি ক'ব লাগিব। এইখিনি আপোনালোকেও জ্ঞাত, যিহেতু এনেধৰণৰ যিখিনি কমিউনিটি হল বা অডিটৰিয়াম হল কমেও আমাৰ 48 লাখ, 28 লাখ, 33 লাখ, 45 লাখ, 26 লাখ সেই ধৰণৰ 11টা আমি এনেকৈ অডিটৰিয়াম আৰু পাব্লিক কমিউনিটি হল পাব পাৰিছোঁ। তাৰ বাহিৰেও যিখিনি আমাক গাঁও চুবুৰীবিলাকত কমিউনিটি চেনিটাৰী যিটো টয়লেট সেই কামখিনিও মাননীয় শ্ৰদ্ধাৰ PNRD ডিপাৰ্টমেণ্টৰ দায়িত্ব থকা BTRৰ ডেপুটি চিফ মাননীয় গোবিন্দ বসুমতাৰী ছাৰৰ আশীৰ্বাদত এই ধৰণৰ কমিউনিটিয়ে হওক বা টয়লেটে হওক যথেষ্ট 11 লাখ টকাৰে যিটো নিৰ্মাণ কৰা যি সুবিধা লেট্ৰিন এইটো ৰাইজে আঁকোৱালি লৈছে, ভাল পাইছে যে আমি সমৰ্থন পাইছোঁ যথেষ্ট। প্ৰমোদ ছাৰৰ যিখিনি কাম কাজৰ ক্ষেত্ৰত জিলা বাঢ়াৰ কথা, সমষ্টি বাঢ়াৰ কথা, উপজিলা হোৱাৰ কথা আৰু যিখিনি 40টাতকৈ অধিক ৰাস্তা, কলেজত 2 কোটি, স্কুলবিলাকত 25খন স্কুলতকৈ যথেষ্ট আমি কাম কৰিব পাৰিছোঁ। ক্লাছৰুমৰ পৰা আদি কৰি 25 লাখ যিটো মডেল স্কুল নিৰ্মাণ কৰা সেইবিলাক কাম হৈছে। হেণ্ডলুম সেক্টৰত ক্লাষ্টাৰবিলাক পাব পাৰিছোঁ, ট্ৰেইনিং হলবিলাক পাব পাৰিছোঁ। 50 লাখ ধৰণৰ যেনেকৈ ষ্টেডিয়াম
বীৰ শিলাগং নামৰ যিটো মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা এইখিনিও আমি পালোঁ আৰু তাৰ বাহিৰেও সুজিত নাৰ্জাৰী যিটো আমাৰ প্ৰথম শ্বহীদ অডিটৰিয়াম যিটো হ'ল এইটো 1 কোটি টকাৰ আমি পাব পাৰিলোঁ গড়েশ্বৰ সমষ্টিত বৰ্তমান যিখিনি হৈছে আগৰ 17 বছৰতকৈ যথেষ্ট কাম হোৱাটো মই দেখিছোঁ মই নিজে যিহেতু কাম কৰিছোঁ হিচাপে যিখিনি ৰাইজে পাইছে তাৰে ভিতৰত বেছি আকৰ্ষণীয় এটা আঁচনি শিৱ মহোদয় ময়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজেও খুব ডিমাণ্ড কৰিছে এই আঁচনিটো হৈছে আলাৰী চিৰাং বিঠাংখি ৰাইজক যে 2 লাখ টকা একালীন মানে সাহায্য দিছে মন্দিৰত বা মছজিদত বা বিভিন্ন মানে ধৰ্ম অনুষ্ঠানত যথেষ্ট মানে ৰাইজে সেই মানে আঁচনিটো বিচাৰিছে ডিমাণ্ড হৈছে তাৰ কাৰণে মই শিৱ মহোদয়কে অনুৰোধ কৰিছোঁ আগৰ দিনবিলাকত যে এতিয়া যেনেকৈ দিছে তাতকৈ অলপ বঢ়াই দিয়ে এই আঁচনি দিয়ে আগুৱাই দিয়ে সেইটো মই কামনা কৰিছোঁ আৰু আৰু তাৰ বাহিৰেও যিখিনি ছাত্ৰ ছাত্ৰীক এটা ভাল এটা আঁচনি তৈয়াৰ কৰিলে শিৱ মহোদয়ে মই খুবেই ধন্য মানিছোঁ তেখেতক মই ধন্যবাদ দিছোঁ যিসকল পৰিয়ালৰ এজন ডক্টৰ হোৱাৰ কাৰণে ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে বা অফিচাৰ APC UPC ACS দিয়াৰ কাৰণে সক্ষম নহয় 15 লাখ 10 লাখ টকা খৰচ কৰিব লাগে ইয়াৰ ক্ষেত্ৰতে গুৰু দায়িত্ব লৈ শিৱ মহোদয় প্ৰমোদ বড়ো ছাৰে যে দায়িত্ব লৈ UN Super 50 আঁচনি তৈয়াৰ কৰিলে এই মানে ধন্য মানিব লাগিব সকলো ধৰণৰ দিশতে বৰ্তমান ৰাইজে এই আঁচনিটো আঁকোৱাই লৈছে আৰু প্ৰশংসা কৰিছে হিচাপে মই আজি তাৰিখত আগন্তুক যিটো নিৰ্বাচন এই নিৰ্বাচনত আমাৰ যিটো দলৰ স্থিতি খুবেই মানে ষ্ট্ৰং আছে আৰু চৰকাৰ অহাটো নিশ্চিত বুলি ক'ব পাৰোঁ আৰু গড়েশ্বৰখনো আমি মানে জয় কৰিব পাৰিম আৰু গড়েশ্বৰখন আমি উদ্ধাৰ কৰা এটা দিশ ওলাইছোঁ আৰু এইটো নিশ্চিত হৈছে আজিৰ যিটো পৰিৱেশ এইখিনিয়ে মোৰ ক'ব লাগে